হাই হেল্ল' কেনে আছে আপোনালোকে? ভালেই চাগে, মোৰো ভাল। আহক এতিয়া নতুন টপিক এটা বিষয়ে আলোচনা কৰোঁ। সেই টপিকটো হ'ল যে বহুতো বেয়া খবৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে। আহক এতিয়া আচল কথাটোলৈ আহোঁ। উত্তৰ প্ৰদেশ চৰকাৰে এখন জাননী প্ৰেৰণ কৰিছে সকলো অংগনবাড়ী কেন্দ্ৰলৈ। তেওঁলোকে প্ৰদান কৰা মোবাইলবোৰ যি 2GB ৰেম্পৰ আছিলে, সেই 2GB ৰেম্পত সকলো কাৰ্য সম্পূৰ্ণৰূপে কৰিব পৰা নাই। তেওঁলোকে প্ৰদান কৰা ৰেম্পবোৰ খালি 2GB ৰেম্পৰ হয়। তাত পোষণ এপটো চলাবলৈ বহুত অসুবিধা হয় আৰু KYC কৰিবলৈ বহুত অসুবিধা হয়। সেইকাৰণে যোনে যোনে সেইবোৰ কেন্দ্ৰই পাইছে সিহঁতক এখন পত্ৰ প্ৰেৰণ কৰিছে যে তেওঁলোকে এখন ডাটা দিব লাগে যে কোনে কোনে ভালদৰে চলাব পাৰিছে। 2GB ৰেম্পৰ মোবাইল এটাতো ইমান সকলোবোৰ কভাৰ কৰিব নোৱাৰে, কাৰণ সেইকাৰণে তেওঁলোকে সেই ডাটাটো ল'বলৈ চেষ্টা কৰিছে। আৰু বহুতো কেন্দ্ৰ এনেকুৱা আছে যাতে আজিলৈকে চৰকাৰে মোবাইলটো যোগান ধৰিব পৰা নাই। তেওঁলোকে নিজৰ ব্যক্তিগত সাঁচতীয়া ধনেৰে মোবাইলটো লৈছে কাৰণে তেওঁলোকৰ ওপৰত এখন জাননী দিছে যে সিহঁতে সকলোবোৰ ঠিকমতে কাম কৰিব পাৰিছে নে নাই সেইবোৰ বিষয়ে জাননী কৰিছে। সেইটো কাৰণে সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অলপ সজাগতা হ'ব লাগে, যাতে নিজৰ গাচতীয়া ধনেৰে সেই সকলোবোৰ কিনিও যদি সকলোবোৰ কাম কৰিব পৰা নাই, তেওঁলোকৰ দৰমহা বন্ধ কৰিলে কি হ'ব। সেইকাৰণে সকলোৱে একগোট হৈ এক আন্দোলন কৰিব লাগে, যাতে সেই কামবোৰ কৰিবলৈ হ'লে তেওঁলোকৰ 4GB ৰেম বা 5GB ৰেম ব্যৱহাৰ কৰিলেহে সেইবোৰ ডাটা ভালদৰে পোৱা যাব আৰু সকলো কাম কৰিব পৰা যাব। এই 2GB ৰেমে একো এটা কাম কৰিব নোৱাৰিব। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিব লাগে যাতে সকলোৱে মোবাইলটোৰ 5GB ৰেম্পৰ দিব লাগে আৰু তেতিয়াহে কামবোৰ কৰিব লাগে। মই নটিছখন পোৱাৰ কাৰণে আপোনালোকক সোনকালে অৱগত কৰাই দিছোঁ, কাৰণ উত্তৰ প্ৰদেশ চৰকাৰে যি ধৰণে কৰিছে সেই একেধৰণৰ আচৰণ আমাৰ অসম চৰকাৰেও কৰিব পাৰে। সেইকাৰণে আপোনালোকে আগতে জনা উচিত যে সকলো তাৰ বাবে সাজু হৈ থাকিব লাগে, যাতে চৰকাৰক অনুৰোধ কৰিব লাগে 5GB ৰেম্পৰ। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিব লাগে যাতে আগতে যিবোৰ 2GB ৰেম্পৰ মোবাইল দিছে সেই ৰেম্পবোৰৰ মোবাইলত বহুত অসুবিধা হয় ডাটাবোৰ ছেভ কৰি ৰাখিবলৈ। সেইকাৰণে আকৌ 5GB ৰেম্পৰ মোবাইল নিবলৈ চৰকাৰক অনুৰোধ কৰিব লাগে, যাতে সেই মোবাইলবোৰত ডাটাবোৰ ভালদৰে সম্পূৰ্ণকৈ সুচাৰুৰূপে কামবোৰ কৰিব পাৰে আৰু ছেভ কৰি ৰখাব পাৰে। নহ'লেনো নিজৰ ঘাচতীয়া ধনেৰে কিমাননো টকা খৰচ কৰি নিজৰ মোবাইল ল'ব পাৰে। সেইটো কাৰণে চৰকাৰক এটাই অনুৰোধ কৰক, যাতে 5GB ৰেম্পৰ মোবাইল দিয়ক আৰু সকলো ডাটা নথি পত্ৰ তেওঁলোকে ছেভ কৰি ৰাখিব পাৰে। ধন্যবাদ।